আমি আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তামোলপুৰ জিলা প্ৰশাসনৰ আমাৰ আয়ুক্ত মহোদয়ৰ তত্বাৱধানত আৰু সমূহ তামোলপুৰৰ ৰাইজৰ সহযোগত আজি আদ্য জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধৰ দিনাখন আমি ৰাতিপুৱাৰ পৰা বিভিন্ন কাৰ্যসূচী লৈ আদ্য শ্ৰাদ্ধ অনুষ্ঠিত কৰিছোঁ। আমি ৰাতিপুৱা আজি নাহৰ গছ ৰোপণ কৰি তাৰপিছতে 9 বজাত আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰম্ভ কৰিছোঁ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতেই তামোলপুৰত সকলো জাতি ধৰ্মগোষ্ঠী যিমানবোৰ আমাৰ অনুষ্ঠান আছে অনুষ্ঠানৰ পৰা সৰ্বধৰ্ম এটা সমূহীয়া প্ৰাৰ্থনাৰ অনুষ্ঠিত কৰা হৈছিলে। ইতিমধ্যে এই সমূহীয়া প্ৰাৰ্থনাটো শেষ হৈছে আৰু তাৰপিছতে আমাৰ ইতিমধ্যে নাম থাকিব, বিভিন্ন আয়তীসকলে নাম প্ৰসংগ কৰিব আৰু তাৰপিছতে আবেলি 4 বজাত আমি নাগাৰা নাম কৰিম আৰু নাগাৰা নামৰ পিছতেই বৰপথাৰ সত্ৰৰ অন্তৰ্গত আমাৰ যি বীৰনাম দল আছে, সন্ধিয়া 7 বজাৰ পৰা বীৰনাম দলৰে আমি আজি এই আদ্য শ্ৰাদ্ধ অনুষ্ঠানটো সামৰণি মাৰিম। জুবিন গাৰ্গৰ এই আদ্য শ্ৰাদ্ধৰ অনুষ্ঠানটো আমি জনাবলৈ পাই সুখী হৈছোঁ। তামোলপুৰীয়া ৰাইজ হিচাপে জুবিন গাৰ্গে যিটো সময়ত জীৱনৰ বৌদ্ধিক বিকাশ হয় সেই সময়ছোৱাতে তামোলপুৰ আমাৰ সন্মুখত থকা মোৰ সন্মুখত থকা এই আৱাসগৃহটোত জুবিন গাৰ্গ থাকি কিনে ইয়াতে তেওঁ মেট্ৰিক পাছ কৰিছিল। জীৱনৰ যিটো আটাইতকৈ গুৰুত্বপূৰ্ণ সময়খিনি তামোলপুৰত অতিবাহিত কৰিছিল জুবিন গাৰ্গে। এইটো ঘৰতে আজি সমগ্ৰ তামোলপুৰবাসী ৰাইজে সমবেত হৈছে। সকলোৱে তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছে, তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আজি তামোলপুৰীয়া ৰাইজে। দুখৰ মাজতো ভাল লাগিছে, কিন্তু আমি সহপাঠীখিনি এটা বস্তু বিচাৰিছোঁ যে জুবিন গাৰ্গৰ যিটো মৃত্যু এইটো আমাৰ দৃষ্টিটো আচলতে স্বাভাৱিক মৃত্যু নহয়। গতিকে আৰু যিহেতু তাক চিকিৎসা কৰি থকা আমাৰ নেমকেয়াৰৰ চিকিৎসক ডক্টৰ হিতেশ বৰুৱাই প্ৰায়ে কৈছিলে যে আচলতে চিজাৰ পেচেণ্ট পানী আৰু জুইৰ পৰা সাৱধানে থাকিব লাগে। গতিকে তেনেকুৱা এজন, আৰু এইটো সৰু মানুহ নাছিলে, এটা লিজেণ্ড, এনেকুৱা এজন ব্যক্তিক য'ত অসমত আমাৰ বিহু মঞ্চবিলাকত বা আমি নিজে দেখা পাইছোঁ তাৰ লগত মানে পাৰ্চনেল বডিগাৰ্ড থাকে, কোনোবা থাকে, অসমৰ নিজৰ মানুহ এজনকো ওচৰত যাব নিদিয়ে, সেনেকুৱা এটা চুবলৈ নিদিয়ে। সেনেকুৱা পৰ্যায়ৰ মানুহ এটাক আচলতে ছিংগাপুৰত এই যিটো পৰ্যায়ত তাৰ মৃত্যু হ'ল, এইটো আচলতে সহজভাৱে ল'ব পৰা বস্তু নহয়। আৰু এইটো আমি সহপাঠীসকলে এটা ন্যায়িক তদন্ত এটা বিচাৰিছোঁ আৰু জুবিন গাৰ্গে নাই পোৱাটো বিচাৰিছোঁ। ন্যায় এটা হওক।